ধেমাজি জোনাই কৰ্ণপুৰ বগৰী গুৰি উলনি থৰিবাৰে মুলতান বিষ্ণুপুৰ আদি কৰি সকলো ৰাইজে এইদৰে কৃত্ৰিম বানত পৰি জোৰা জোপোৰা হৈ পৰিছে। আহক চাই লওঁ এইদৰে ২ নং কৰ্ণপুৰ গাঁৱৰ পানীবোৰ উফঙি পৰি জলময় হৈ আছে আৰু লগতে ২ নং কৰ্ণপুৰ গাঁৱে এইদৰে মথাৰিৰ ওপৰেদি পানী যাব বিচৰাত সকলো ৰাইজে ওলাই এইদৰে কাম কৰি মথাৰিখন ভেটি আছে। এতিয়া বৰ্তমান আপোনালোকক দেখুৱাইছোঁ এইদৰে মথাৰিখন বান্ধিছে। পানী যাব বিচাৰিছিলে ওপৰৰ পৰা। এই মথাৰিখন ভাঙিলে ১০-১৫খন ৰাইজৰ খেতি বাতি অনিষ্ট নিশ্চয় হ'লহেঁতেন। এতিয়া বৰ্তমান আমাৰ কৰ্ণপুৰ গাঁৱে এই মথাৰিখন বান্ধি সকলো ৰাইজকে ভাল উপকাৰ কৰিছে। চাওক এইদৰে কৰ্ণপুৰ গাঁৱৰ পানী জলময় হৈ আছে। দেখিছই নিশ্চয় আপোনালোকে। চাওক এইদৰে হৈ আছে, কৰ্ণপুৰ গাঁৱৰ কিদৰে জোৰা জোপোৰা হৈ পৰিছে বানপানীত। রাম রামে মানবী দেহা অহুনে জানো গঢ়া হে ৰামে মানবী দেহা